নমস্কাৰ, ওয়েলকাম টু দীপশিকা ব্লগ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি বনাম আমি লাই পাতৰ সৈতে বেংগলী ষ্টাইলৰ গাহৰি মাংস। গাহৰি মাংসখিনি আমি ভালদৰে পানীৰে বইল কৰি লৈছোঁ। ইয়াত আমি লাই পাতখিনি কাটি ধুই পৰিষ্কাৰ কৰি লৈছোঁ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ। ফোৰণৰ বাবে গোটা জিৰা, গোটা গৰম মছলা লৈছোঁ আৰু দুটা শুকান জলকীয়া লৈছোঁ। মছলাৰ বাবে পাউডাৰ মছলা লম। ইয়াতে ধনিয়া পাউডাৰ লৈছোঁ, গৰম মছলা পাউডাৰ লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ আৰু ৰেড চিলি পাউডাৰ লৈছোঁ। ইয়াতে কেঁচা জলকীয়া, আদা নহৰু বটি লৈছোঁ। গেছত কেৰাহী তুলি দিছে। মাংস আজি মোৰ হাজবেণ্ডে বনাব। চাওকচোন কেনেকৈ বনায়। গাহৰি মাংসত তেলৰ পৰিমাণ কম দিব লাগে বুলি জনালে, যিহেতু মই গাহৰি মাংস বনাই পোৱা নাই আৰু মই নেখাওঁ। আজি মই ভিডিঅ'হে কৰিম। তেল গৰম হোৱাৰ পিছত গোটা গৰম মছলাখিনি আৰু জিৰাখিনি দি দিছে। আৰু ইয়াতে 4 পিচ চৰ্বি দি দিব বুলি ক'লে, কাৰণ চৰ্বিৰ পৰা তেল ওলাব। এয়া 4-5 পিচ চৰ্বি তেলত দি দিছে। কিটচেনৰ অৱস্থা নাই আজি, যিহেতু আমাৰ ভাত বনোৱা হৈ গৈছে। এইফালে মা দেউতা খাই কিনে শুলে আৰু মই ভিডিঅ' বনোৱাৰ বাবে ৰখি আছোঁ। কাটি থোৱা পিঁয়াজখিনি দি দিছে। কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ নিচিনা গাহৰি মাংস নোখোৱা কোন কোন আছে কমেণ্ট কৰি জনাই দিব। এয়া লাহে লাহে ফ্ৰাই কৰি ল'ব। ইয়াতে কেঁচা জলকীয়া আৰু আদা নহৰু বটি থোৱাখিনি দি দিব। এয়া মোৰ হাজবেণ্ড ৰাতি 10 বজাত কিটচেনত আহিছে। গাহৰি মাংস অলপ অলপ ফ্ৰাই কৰি পানী দি থাকিব লাগে বুলি ক'লে, যিহেতু মই আগতে দেখা নাই, তো চাম আজি কেনেকৈ বনায়। আপোনালোকৰ সুবিধাৰ বাবে আপোনালোককো ভিডিঅ' শ্বেয়াৰ কৰি দিছোঁ। এয়া গৰম পানী অলপ দি দিছে। এইখিনি পানী পিঁয়াজ গলাৰ কাৰণে দিয়া বুলি ক'লে। ইয়াতে হালধি, ৰেড চিলি পাউডাৰ একো দিয়া নাই এতিয়া, সেইকাৰণে কালাৰ অহা নাই। কেৰাহীৰ অৱস্থা নাই, যিহেতু আমাৰ গাহৰি মাংস আমি বনোৱা বাচনত বনাব নিদিওঁ, মানে মায়ে নিদিয়ে, সেইকাৰণে বেলেগ এখন কেৰাহী দিছে, ইয়াতে বনাই আছে। ধনিয়া পাউডাৰ দি দিছে আৰু জিৰা পাউডাৰ দি দিছে, ৰেড চিলি পাউডাৰ দি দিছে। এতিয়া হালধি দি দিছে। এতিয়াহে কালাৰ আহিব। মই কিবা বগা বগা হেনে পাইছিলোঁ, ভাবিছিলোঁ বইল টাইপে বনাই নেকি। একো কোৱা নাই, মাথো মই চাই আছিলোঁ কেনেকৈ বনায়, যিহেতু মই কেতিয়াও দেখা নাই। আজি মই চামেই কেনেকৈ বনায়। আগতো ঘৰত বনাইছে মাজে মাজে আনি, কিন্তু মই চোৱা নাছিলোঁ, মই ভিডিঅ' কৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা কৰিয়ে লওঁ।
ইয়াতে মাংসখিনি দি দিছে। কোনে কোনে এইটো ষ্টাইলত বনাই জনাবচোন। নোখোৱাবিলাকে ইগন'ৰ কৰিব, কাৰণ আপোনালোকৰ বেয়া লাগিব পাৰে। এয়া নিমখ দি দিছে। এয়া আৰু এবাৰ পানী দি দিছে। ল' ফ্লেমত ৰাখি লাহে লাহে ফ্ৰাই কৰি লয় আৰু অলপ অলপকৈ পানী দি আছে। এইটো ষ্টাইলত মই হাঁহৰ মাংস বনাওঁ, কিন্তু আজি মই প্ৰথমবাৰ দেখিছোঁ গাহৰি মাংস এইটো ষ্টাইলত বনাব পাৰি বুলি। মই মাজে মাজে লৰাই দিছোঁ। এতিয়া লাই পাতখিনি দি দিছে। এয়া সুন্দৰ কালাৰ আহিছে, হয়নে বাৰু? এতিয়া গৰম মছলাখিনি দি দিছোঁ। আৰু এবাৰ পানী দি দিছে। ভালদৰে জাল হোৱাৰ পিছত ধনিয়া পাত দি দিছে। ধনিয়া পাত ক'লে যে হাতেৰে ছিঙি দিলে ফ্লেভাৰটো বেছিকৈহে আহে। এয়া গাহৰি মাংস ৰেডি। এতিয়া সঁচা নে মিছা নাজানো, ধনিয়া পাত হাতেৰে ছিঙি দিলে ফ্লেভাৰ বেছি আহে বুলি ক'লে। মই কাটি দিব কোৱাতে এনেকৈ ক'লে, বাকী তেওঁৰ মতে ছিঙিহে দিব লাগে। এয়া চাওঁ গাহৰি মাংস। যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।